पर्वत जोड़ाते 22,000 महिलाक दिसु अलप आगते मैं आमार ओसरे बारपुगुरी समष्टिर পৰা आइलो तातो आमी 25,000 महिलाक एनेके 10,000 टकाকৈ দি আইছো गोटे অসমত आमी एनेके 33 लाख महिलाक आमी 10,000 टकाকৈ दिसु जाते आमी সকলো আয় মাতৃকে লাখপতি বনাব পাৰো এটা আপনারা সকলো লাখপতি হব কাৰণে ৰেডি পাৰিব না তো লাখপতি হব কাৰণে কি কৰিব লাগিব মোবাইল কিনিব লাগিব তো মোবাইল গুড়ে কিনিব আমাৰ হাতা আছে মোবাইল গুড়ে কিনিব এটা আপোনালোকে কি কৰিব লিখি দিছিল না দিছিলে এটা সকলে কাম কৰিব কাৰণে ৰেডি এই 10,000 টকাৰে আপোনালোকে তিনটা কাম কৰিব পাৰিব আৰু যদি তিনটা কাম কৰে তেতিয়া লাহে লাহে লাখপতি হৈ গৈ থাকিব আমিও পইচা দি গৈ থাকিম তিনটা কাম হ'ল যে আপোনালোকে যি কাম কৰিম বুলি কৈছে বা অন্যান্য কিবা কাম যি কামেৰে ইনকাম কৰিব পাৰি তেনেকুৱা যিকোনো কাম লগাব পাৰিব আৰু যদি কোনোবাই ভাবে যে মই অকলে বিজনেস নকৰো আমাৰ গোটটো 10 জনী মহিলা আছে সবে 10,000 কৈ পাইছো 1 লাখ কৰি 1 লাখ টকা হ'ব আমি 1 লাখ টকাৰে গোটত ব্যৱসায় কৰিম সেইটো কৰিব পাৰিব আৰু যদি কোনোবাই ভাবে যে আজি ঘৰত ভাত ৰান্ধিব চলে এলে আমাৰ হাজবেণ্ডৰ লগত যদি ভাবে মোৰ হাজবেণ্ডৰ বিজনেছত 10,000 টো লগাই দিও তেওঁৰ এখন সৰু দোকান আছে তেওঁ সেই দোকানত আৰু ডাঙৰ কৰি লওক তেওঁৰ কিবা এটা ব্যৱসায় আছে ডাঙৰ কৰি লওক তাতো যদি 10,000 টকা দিয়ে সেইটো হ'ব মুঠতে আপোনালোকে কিবা নহয় কিবা ব্যৱসায়ৰ কামত এই পইচাটো লগাব লাগিব আৰু যদি এই ব্যৱসায়ৰ কামত পইচাটো ভালকে লগায় তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি দিম বুলি কৈছে যদি আপোনালোকে এই পইচাটো ভালকে ব্যৱহাৰ কৰে তেতিয়া অহা বাৰলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সকলো মহিলাকে আমি আৰু 25,000 টকা কৈ দিম মনটো ভাল লাগে নেকি ভাল লাগিছে অলপমান জোৰছে হাত চাপি দিব লাগিব যদি মনটো ভাল লাগিছে আৰু 25,000 টকাটো যদি ভালকে খৰচ কৰে তেতিয়া তাৰ পিছৰবাৰ আমি কিমান দিব লাগিব 50,000 टका उन्हें निजर की नामों पर जोर से हाथ से बड़ी बजाय दिया 10,000 जिन्हें भाग के खर्च करेगा ये पापो 25,000 भाग के खर्च करेगा यहाँ पापो 50,000 और तार करने हमार विभागों पर ऐसा उड़ानों पर अपना लोगों घर गए एक पैसा तो ठीक से कोई से नहीं ऐसा बो और जुने भाग के काम करेगा ये 25,000 और 50,000 पाबो मीटिंग पाती पैसा দিব আহি তেতিয়া আজি যিমান মানুহ আছে তাতকে বেছি মানুহ থাকিব না ইয়াতকে বেছি মানুহ থাকিব পাৰিব না গটে সকলো লব পাৰিব তো কোনে নোৱাৰে হাত 25,000